নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ এটা ধৰিব আছে আৰু আজি ভাল ৰেচিপি হ'ব। বাইদেউ মানে ভাবিছে আজি মানে কল পচলা মাংস বনাব তাকে ৰেচিপি আপোনালোকে চাই থাকিব। আমি এতিয়া মাংস কৰি আছোঁ, চাই থাকিব। প্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ অমিতা খাৰ আঞ্জা ভিডিঅ'টি বিপুল সঁহাৰি জনোৱাৰ বাবে। ডিছক্ৰিপশ্যনত ভিডিঅ'টি লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। মজা লাগে চফা কৰিছোঁ, চাফ চিকুণো কৰিব লাগে। পাহাৰৰ এতিয়া বনাব লাগিব। এতিয়া বৰ্তমান হয় হয় আপোনালোকে খাব পাৰে। এইফালে বাইদেৱে চাকি জ্বলাব হৰিনাম লৈ। আশীৰ্বাদটো থাকিব আমাৰ আমাৰ আৰম্ভণিৰ আজি খানা। অসমীয়া খাদ্য এনেকা বনালে প্ৰথমতে ভগৱানৰ নাম লৈ বন্তি জ্বলাই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিলে নিশ্চয় এদিন হ'লেও মংগল হয় আৰু সকলো খানাবোৰ হয়। আহি যাব লাগিব সেইটো কাৰণে বোলো দিয়ক হৈ গ'লে আৰু কল পচলা আৰু মুৰ্গী মাংস। আমাৰ মেইন চেফ নমস্কাৰ নমস্কাৰ। আজি কি বনাব লৈছে বৰ্ণনা কৰক। আমি এতিয়া বনাব খুজিছো কল পচলা আৰু মুৰ্গী মাংস। কল পচলা মুৰ্গী মাংস। কল পচলা বনাবৰ কাৰণে মানে কি কি লাগিব আপোনালোকে কৈ দিয়ক। কি কি লাগিব? কল পচলা ধুব লাগিব আৰু কাটিব লাগিব ধুনীয়াকে। আপুনি হ'ব পাছত ধুলে হ'ব। কল পচলাখিনি লাগিব, তাৰপিছত এইবোৰো লাগিব নহৰু, আদা নহৰু, শুকান জলকীয়াও লাগিব। শুকান জলকীয়াটো এইটো কেৰি বেগত আছে, এতিয়া এইটো দিব লাগিব। তাৰপিছত এইটো নহৰু চলোৱা হৈ গ'ল আৰু এয়া চব বস্তু ৰেডি হ'ল। যোগাৰ কৰি আছো। আজি ধুনীয়াকে এসাঁজ খাই ল'ম। কল পচলাখিনি ধুই লৈছে ধুনীয়াকে। খানা এটা পিকনিক, সৰু সুৰা পিকনিক আৰু হৈ থাকে। পাতত দিব জুইত দি কিনে মানে যেতিয়া মানে তাৰপৰা ডঙৰি পাৰৰ পৰা আহিব নহয়, সেই তেতিয়া মানে চবকে মানে চাটনি অলপ অলপকে দিব আৰু চাটেল দিব, এনেকে দিব। আমাৰো কাৰ্বি নিয়মত আছে, যদি বিয়া বাৰুত হয় তেতিয়া মানে এই আমাৰ শহুৰক সন্মান দিওঁতে এনেকে চুঙা বনোৱা এইটো দিবই লাগে। চুঙাৰ মত এনেকুৱা মাংস সেই চুঙাত বনোৱা এক চুঙাত দিব লাগে, এনেকুৱা থাকে। চেলাই নিছে ধুনীয়াকে।
এতিয়া পানীটো ভালকে কিন্তু আজি ভালে আহিছে দিয়ক চফা পানী ন চাফা পানী বঢ়িয়া মানুহজনীও ধুনীয়া হৈ আহিছে পানীও সেইটো কাৰণে ধুনীয়া হৈ গ'ল আৰু ভালকে ধুব লাগিব বজাৰত এইফালে বাইদেউ গৰাকীয়ে বনাই আছে কাটি আছে পচলা কাটি আছে আজি বিশেষ ৰূপত দেখি পাব আপোনালোকে বাইদেউ চাই থাকিব আপোনালোকে মোৰ ব্লগ ভাল হ'ব মাংসৰ লগতো বনাম কাটি আছে কল পচলা এতিয়া জোখৰ ধাৰ পাইছেনে চম্পা বাইদেউ কাটিবলৈ বেছি ডাঙৰ হৈছে অলপ কাটোতে হেৰি হ'ব একো নাই ধুনীয়া হ'ব দিয়ক থলুৱা খাদ্য খাব লাগে দুখীয়া মানুহৰ খাদ্য চাব টেষ্টবিলাক টেষ্ট কৰিব লাগে চাব লাগিবতো কল পচলা কটাও এনেকুৱা কাটিব লাগিব জিতি কাটিলে আৰু এইটো টেষ্ট ৰমণী বাইদেউক মানে চবকে জনাই দিওঁ ইমান খানা টেষ্টি বনাই এতিয়া ৰমণী বাইদেউৰ হাতৰ কোমোৰা শাক ক'লে আৰু এদিন খুৱাব লাগিব আপুনি হাতৰ যাদু আছে যাদু আছে এইটো খাই ভাল লাগে কেতিয়াবা খাৰ আঞ্জাও আনি দিয়ে আহক চাহ খাওক চাহ খালে নেকি আপুনি এইটো আমাৰ ৰাণু বাইদেউ এই পেষ্ট কৰিব লাগিব ন একেলগতে একো নাই চব ভেজাল নাই এইবোৰ চব এইটো যাদু দেখিছে চেফৰ যাদু ক'ত কি যাদু কৰি দিল এতিয়া স্ৰেটকে কাটি আছে আপুনি পিঁয়াজখিনি কাটিলে এতিয়া এইটো মেচিনত চলাব লাগিব কল পচলা হাতীৰ খানা এতিয়া মানুহে ফালি আছে এতিয়া আমি খাম আজি কলৰ পাত আৰু কি লাগে আৰু এইটো কি কল হয় পাহাৰীয়া কল ইয়াৰ কল দিলেও খাই ভাল লাগে কি নাম লেহেতি কল আৰু এইটো পাতত দিলেও ফটকে হেৰি নকৰে ন নাফাটে জুই ধৰিছে ফালে জুই ভৰ ভাইকে জ্বলি আছে এইফালে এইটো
ভিজাই থলে এতিয়া কলে হ'ল এতিয়া ইয়াত আছে ব্লেক পেপাৰ আছে ৰেড চিলি আৰু ধনিয়া আৰু এইটো মিক্স আছে গৰম মছলা আজি সোমবাৰ মাংসৰ খোৱাৰ দিন মছলা দি মাটিমাহটো বইল কৰি ল'ব লাগিব মাটিমাহ দাইলখিনি বইল হৈ যাব পেলাই দিলে হ'ল খুচিব লাগিব এইটো অলপ ভাজি ল'ব মানে এইটো মলমি যাব মাহৰ দাইল খাৰ থাকে ন এইটো মলমি যাব আপুনি কি কৰি আছে এইটো পচলা এই হৈ যাব নেকি ইমান নাকাটি নহয় পচলা কাটি আছো এইটো নিমখৰ লগত কৰিছে নে নিমখ দি কিনে অলপমান খুচিছো পানীটো তেতিয়াহে ওলাব পানীটো পেলাব লাগিব পচলাটো আগত ভালকে ধুই লৈছে এতিয়া আৰু কচি লৈছে নিমখৰ লগত কটা ষ্টাইলটো ভাজি পেলাই পেলাই দিলে হ'ল উতলত পেলাই দিলে হ'ল ভাজি পেলাই একদম অতীয়া কলৰটো বেছি ভাল ভাবিয়ে হেৰি হৈছে খাবলে মন যায় ন পচলাৰ কাৰণে জলকীয়া আৰু আলু পিঁয়াজ খিনি কাটিলে গাৰ্লিক জিঞ্জাৰ পেষ্ট কৰি আনিছে চিকেন পুৰা ফ্ৰেছ এতিয়া কাটা এতিয়া হালধি দিলে প্ৰথম নিমখ অকণমান আৰু কি দিছে এইটো আদা নহৰু পেষ্ট দি দিছে মছলাখিনি দি ল'ব লাগিব মিৰ্চা ধনিয়া গুড়া মিঠাতেল অকণমান ভালকে সানিব লাগিব তেতিয়ালৈকে হৈ যাব আৰু তো পাতিব লাগিব কেৰাহীটো পাতিছে আৰু কেৰাহী গৰম হ'লে বাকীখিনি দিব আৰু তেল গৰম হৈছে নাই টেষ্ট কৰিছে এতিয়া গৰম হৈ গ'ল এইটো শুকান জলকীয়া শুকান জলকীয়া পিঁয়াজ খিনি দিছে এয়া কি ধুনীয়া পৰিৱেশ এইফালে বাইদেৱে কল পচলাৰ মাংস মুৰ্গী মাংস বনাই আছে আৰু এইফালে কাটি আছে
জংঘলত গৈ কাটিছে বহুত কষ্টৰ ভাগৰ লাগি গৈছে খাবলৈ জুতিৰ কাৰণে আপোনালোকে হাঁহি ধেমালিৰে এনেকে ৰান্ধিব খাব এনেকে খোৱাৰ মজা বেলেগ আৰু বিচাৰি নাপায় মানে অলপ বনাই আছে আদা নহৰু দিব বেছি হলেও মানে ভাল নালাগে কম হলেও ভাল নালাগে এনেকে বেলেগ ধৰণে বনাই আমি তেনেকুৱাই বনাওঁ সদায় একে নিয়মতে নবনাওঁ হয় বেলেগ বেলেগ আইটেমত বেলেগ বেলেগ দিয়া যায় সৌ বেলেগ বেলেগ হয় কেতিয়াবা হাঁহ মাংস বনালে বেলেগ মাংসৰ লগত মিলি যাব এতিয়া মাছৰ কিন্তু খাই পোৱা নাই বনাই পোৱা নাই পচলা যেনেকা মাহৰ দালি আৰু এতিয়া মাংসখিনি দিব এতিয়া কি ধুনীয়াকে হৈছে বাইদেউ খাবলৈহে মন গৈছে এতিয়াই কি ধুনীয়া হৈছে আমাৰ দৰ্শককো দেখুৱাওঁ আৰু ধুনীয়াকে ফুটিছে বগৰী খাই মজা লাগে কিন্তু বগৰী খাই বনাই আছো বগৰী মিঠা বগৰী এনে মিঠাই আছিলে এইবিলাকে খাব লাগে সদায় কবি হেৰি ন খাব লাগে আমিওতো কাটি আনি দিম ৰান্ধনীকে বনালে আমি দিনা কাটি দিম বনালে ধনিয়া পাত ইয়াতে দিব মানে আৰু লাই শাক এনেকুৱা মছলা দিয়াৰ টাইম আহিছে আলু দিয়াৰ পিছত অকণমান ভাজি ল'ব লাগিব আলু তাৰপিছতহে পচলা দিয়া টাইম আহি যাব আৰু এতিয়া গোন্ধটো লৈছে আৰু কেনে সোৱাদ গোন্ধ মতে পিঁয়াজখিনি আকৌ দিব লাগিব চিকেন আছে আছে এতিয়াহে মজা উঠিছে এতিয়া পচলা দিয়াৰ টাইম আহিছে নে বাইদেউ হোৱা নাই ন অকণমান সিজি ল'ব লাগিব পাৰ মাংস কিতাপত বনাই দিয়ে খাওঁ মানে কোনোবা আনিব দিয়ে ন মাজে মাজে খাব মন যায় পচলাখিনি বা ইয়াৰ পৰা ৰস ওলাইছে পুৰা গাত হয় হাতীৰ সমান বল বাইদেউতে মেইন খাব লাগে অকল খাবলেহে এইটো ফ্লেভাৰটোৱে মজা লাগিছে কালাৰ কি ধুনীয়া কালাৰ হৈছে কল পচলা খাব আহিলা বৰ খাব দেই
আপোনালোকে চাওক পচলা দিয়াৰ পিছত অকণমান ভাজি ল'লে আৰু হৈ যাব আৰু এতিয়া মছলাটো ঢালো হয় না পচলা ধুনীয়াকৈ ভাজিব লাগিব এইটো ফিনিচিং আৰু ৱাও এনেকৈ লৰাই থাকিব লাগিব বাইদেউ তেতিয়াহে হ'ব ধুনীয়াকৈ মাংস কিছে ন পচলা সিজাই দিব এনেকুৱাই হ'ব আৰু এনেকুৱাই মাংস আহোঁতে অকণমান লেট হ'ল ধুনীয়া দিব লাগিব ৰমণী বাইদেউ বনালে খানা য'ত থাকিলে দৌৰি আহিব মানে ক'ত বনাইছে বুলি কম জুই দি সিজাই আছে আৰু এতিয়া এয়া এতিয়া খাই আছো মাংস পচলা মজা হৈছে টেষ্ট মজা